অৰ্ডাৰ দিলে ডেলিভাৰীটো দিবনি বাৰু? ৰক্ষা, মই আকৌ সেই বগাইটো ৰৈ আছে বুলিহে ভাবিছিলোঁ। ক'তো গ'ল, ভালেই হ'ল। নহ'লে মানুহটো এখনিকে নহয় দুখনিকে লগালে হয়। বোলে বৌয়ে কাৰোবাৰ লগত মেছেজ খেলি আছে। এইটো আপদিয়াটো কি হ'ল? ল'ৰাৰ স্কুল টাইম। ঘৰত অনলাইন পঢ়ি আছে। ঘৰৰ ভিতৰত সোমাবলৈহে পালো। এইকেইটা কেৰিলি চোৱা। সৰস্বতী আহি হ'বলৈ মোবাইলত আৱিৰ্ভাৱ হ'ল। ল'ৰা ছোৱালী স্কুলে নোযোৱা হ'ল নহয়। সৰস্বতী মোবাইলত আহি ঘৰ সোমালে। মজা বোলে ঘৰতে থাকক, চুপ চাপ সোমাই থাকক। মানে ভাল ভাইৰাছ আহিল দেই। চব বস্তু এটাকে ধুইহে একে ভিতৰত ভৰাব লাগিব। বসুদা তৰা মাই কওক। ৰাতি তোমাৰ ফালে ধুমুহা বতাহ আহিছিল না? আহিছিল, বেছিকে আহিছিল। ভয় খাইছিল নেকি তই? নাই, অকমান ভয়তো লাগিবই। ভয় নাখাবি তই, টেনচন নলবি। মই আছো নহয়, মই যাম দে। ক'লৈ যাব? তহঁতৰ ঘৰত তোক ৰখা। অলপমান বতাহ আহা গম পালে মই যাম। বুঢ়া, নিজৰ ঘৰ মানুহকেইটাকে ৰখি থাকক। ৰাতিপুৱা এইবিলাক কথা ক'বলৈ ফোন কৰিছে। ফোন থক। নুগুচা মানে বুঢ়াটো। তৰা মোবাইলটোৱে কাটি দিলাক। মই ভণ্টি বুলি ভাবিহে কলো, ই কিবাহে ভাবি ললা নেকি? মাটিত পানী দিছে। কি কৰিছে? খেতিত পানী দিয়া। কিয় খেতি কৰিছে? ইটাবালি খেতি। ইটাবালি খেতি মাটিত পৰিছে? নহ'লে মানুহে ঘৰবোৰে কেনেকৈ? খেতি যদি ভাল হয় ইটাৰ লগত বালিৰ লগত মোকো দিবচোন। হৈ যাবি নালাগে। হে গড আল্লাহ ভগৱান, ঠাণ্ডাই লাগিছে নে গৰমে লাগিছে একো ধৰিবই পৰা নাই। কাৰ ভুলৰ পৰিণতিত আজি কেঁচা কল আৰু কঁঠালৰ জালি বইল কৰি খাব লগা হৈছে। কেতিয়া খুলিব লকডাউন? চাৰক এটা ফোন মাৰ। হেল্ল' ছাৰ। ছাৰ, আপুনি চুলি কৰি কাটিব পাৰিছেনে? দাড়িখিনি মিলাই আছো আৰু চুলিখিনি কাটিবলৈ ৰিস্ক লোৱা নাই। মোৰ বহুত টেনশ্যন হৈছে ছাৰ। মোৰ চুলি দীঘল হৈছে, তোৰহে টেনশ্যন আছে। ছাৰ, মোৰ ঘৰত এখন কেঁচি আছে। মই আপোনাৰ চুলি দাড়িখিনি কাটি থৈ আহোঁ নেকি? হেল্ল' হেল্ল' হেল্ল', ফোনটো কাটি দিলে। পুলিচৰ মানুহ চুলি দাড়ি দীঘল হ'লে বিৰপ্পান দেখা হ'ব নহয়। এনে টেনশ্যন আকৌ এটা টেনশ্যন দি দিলে। ওলাই যাওঁ। পুলিচীয়া মানুহে পুলিচ। কি হ'ল আকৌ? মই তোকে বিচাৰি গৈছিলোঁ। কচোন নগাঁৱটো কেতিয়া আহিল? নগাঁও মই কালি আহিলোঁ। লকডাউনৰ মাজত কেনেকৈ আহিল? অসমৰ মুধা মানুহবিলাকে গভমেণ্টে সেইটো দিছে না। হেৰ
তই কি ফুটা মই জনা আছে আচ্ছা মোক কেলে বিচাৰিছিলি নিজৰ সেইটো কওঁ মোক ইয়াত ডাঙৰ টেনশ্যন এটা হৈছে বুজিছ টেনশ্যন কি ভাল পাইছিলোঁ তাই আহে হেৰো লৈ আহ মানে লকডাউনৰ মাজত কেনেকৈ আনো মুখত মাস্ক মাৰ হাতত চেনিটাইজাৰ লগাই গুচি যা খালি 1 মিটাৰ আঁতৰৰ পৰা ধৰিবি 1 মিটাৰ আঁতৰৰ পৰা ধৰিবি মানে ছোৱালী নধৰিতো প্ৰব্লেম নাই তেতিয়া লৈ আহ খালি এটা কথা মনত ৰাখিবি ৰাস্তাত যদি হালধি পেকেট পাওঁ গাড়ী মই পুৰা খালি দিবি হালধি পেকেট আকৌ কিয় ধৰা ফিল্ডটো পাবি আচ্ছা গুড আইডিয়া খালি আনি লৈ মই ফোন এটা কৰিবি নিজৰ নিশ্চয় থেংক ইউ লকডাউনৰ মাজত কাৰ কি কাণ্ডটো দেখিছা মুকুট দাদা ক'ত যায় হে এই লকডাউনৰ সময়ত পুলিচে পিটন দিব তোক নিদিব আমিতো মেডিকেলৰ মানুহ যাবতো লাগিবই ময়ো যাব লাগিব আপুনি আকৌ মেডিকেলত কেতিয়া সোমালে মই চেলুন বিচাৰি আহিছো কিয় চুলি কাটিবলৈকে কাৰ চুলি মানে মোৰ চুলি আকৌ আপোনাৰ চুলি আছে কেইডাল ভাল জমনি কৰে দেই কি বেটা ৰখাতলৈ যাব এইটো কি কৰি আছ কিবা প্ৰব্লেম এটা ওলাইছে ক'ত আছে প্ৰব্লেমবোৰ বিচাৰি গছৰ ওপৰত আচ্ছা ওচৰ শুভ কামতে গৈছে উভতি আহিছে আকৌ এইবিলাক ফটনিৰ কথা বাদ দে হেও কথা এটা সুধিব থাকি গ'ল কাৰণে আকৌ ঘূৰি আহিছোঁ মই যে ছোৱালীজনী পলৈ আনিব যাম তই মোক সহায় কৰিবিতো আৰে কৰিয়ে আছোঁ দেখোন চাবি কিন্তু ৰিক্সটো হ'লে তোৰ ৰিক্স মোৰ এটা কাম কৰচোন আকৌ উলি তাতে উলি উলি কিয় আৰে দে না শুভ কামত যাম যে উলিটো লৈ লওঁ ঠিক আছে কি পাগলাও কি বিয়া পাতিব ৰিক্সটো আকৌ মোক দি থৈ গ'ল যা কোনটো নাই বৰদাস্তি হৈ গ'লে পিছলৈ ঘূৰি চাব নাপায় পাগলাও কি কৰি আছে চাচোন পুলিচে কাণত ধৰাই থৈছে হয় নেকি মোক কিবা এটা কৰি ইয়াৰ পৰা লৈ যোৱাছো নহ'লে পুলিচে টীকাকৰণ কৰাব মোক বচাব দিলো উল্টা নিজে দৌৰ মাৰিলে দেখো টকাই ফালাই হেৰা কি কৰি আছা তুমি কামনি এই কাম এটা কৰি আছো মাও কি কাম এতিয়া বাৰু অনলাইনত বস্তু অৰ্ডাৰ দিলে ডেলিভাৰী দিবহিনে বায়নৰ ঘৰত খুব মানুহ এতিয়া ভেকচিনৰ চিন্তাত মৰিছে তই শাৰীৰ চিন্তাত মৰিছ মই চিন্তা কৰিবলৈ ডক্তৰ নে চাইণ্টিষ্ট ভেকচিনৰ চিন্তা কৰিম মই এতিয়া ব্যৱহাৰডাল চাচোন এইটো আপোনালোকৰ গাঁৱত কোন পুলিচ কোন মানুহ ধৰিবই নোৱাৰিছে খোৱা আপুনি মই অকণ ঘূৰি আহিম বুলি কৈছোঁ আবেলি অকণ ঘূৰি আহিম বুলি কৈছোঁ মোৰ লগত যাব নাই ঘূৰিবলৈ কৈছোঁ যা পে আছে এইফালে তাত কি বহাই থৈ আহিছে দালি দালি মই আকৌ খাই আহিছোঁ গালি কোনে পাৰিলে দালি আপোনালোকক খোৱা ইমান গালি পাইছে সিমান চাগে হাঁহে কণীও নাপাইছে কণী পোৱা হ'লেতো ভালে আছিলে পইচা কেইটামান পালো হ'লে দুই এটা কৰি চাবচোন কণী পাই যদি পাওঁ মতা হাঁহে আপোনাৰ কণী পালে আপুনি অকণ দিয়কচোন কি দালি দালি অকণমান টেষ্ট কৰোঁ হাতখন ধুই আহাগে যোৱা পুলিচে মোৰ পুৰা ইজ্জত শেষ কৰি দিলে ৰে মানুহে দেখিলে বাৰু মোক কি বুলি ভাবিব ৰিপৰ্টাৰ যদি এতিয়া আহি পাই টিভিত বজাই দিয়ক বোলে শেষেই আৰু কৰা ভাল হ'ব ওলাই যাওঁ নেকি যিও হওক ওলাই যাম দালি অকণ টেষ্ট কৰিলে মাতিছে অকল খোৱা ধান্দাটো কৰি নাথাকিবি কিবা
কিবা কাম কৰিব পাৰি নেকি সেইটো চাবি সেইটো খোৱা বোৱাৰ ওপৰতে ডিপেণ্ড কৰিব নিপেন মানে যদি নিৰামিষ তেতিয়া সৰু সুৰা জাও চাও মাৰি দিছো লগত যদি মাছ বা মাংস কিবা আছে ঘৰ চাফা কৰা জাও মৰা বাচন ধোৱা কাপোৰ ধোৱা চব কৰিছে আজি খোৱাৰ লগত কি আছে মুৰ্গীৰ ঠেং ঠেং আছে দোকানী স্পেচিয়েলি লৈ আহিছোঁ মুৰ্গীৰ ঠেং অকল ঠেং আছে তেতিয়াহ'লে যিকোনো এটা কামহে কৰিব পাৰি গোটেই লেতেৰা কাপোৰ ধুই দে এটা কাম যা ৱাশ্বিং মাৰি দে পুৰা ফচি গ'ল বাবলা বুজিছে হাতৰীয়া হয় কওকচোন এই লকডাউনটো হোৱাৰ পৰা আকৌ বহুত কাম ভাল হ'ল ভাল হৈছে যেনে ধৰি লওক আপুনি এতিয়া গ্ল'বেল ৱাৰ্মিং কমিছে আপোনাৰ পলিউশ্যন কমিছে আৰু আপোনালোকৰ পুলিচবিলাকতো বহুত ভাল হৈছে আমাৰ কি ভাল হৈছে দিনে ৰাতিয়ে দৌৰি ফুৰিব লগা হৈছে কি কথা কয় হে হ'লেও চুৰ ডকাইতৰ পিছততো দৌৰিবলগীয়া হোৱা নাই নাই হোৱা এক্সিডেণ্ট হোৱা নাই কমি গ'ল হয় মানে লকডাউনত মই এটাই নেতিবাচক দিশ দেখিলো খৰচ বাঢ়িলে খৰচ কেনেকে বাঢ়িল মাহিলী খোৱা খৰচ বাঢ়িল এই যে শ্ৰীমতী ঘৰতে সোমাই আছে মহিলা সমিতি নাই কৰা এই বোলে বেচন অকণমান আনক এই বোলে দেশী ঘিউ অকণ আনক এই বোলে খোৱা চৌদা আনক ইপাকত যদি কেক এটা বনাইছে সিপাকত আকৌ পোলাও অকণ বনাইছে দিনটো তিনিবাৰ বজায় তাৰমানে আপোনাৰ শ্ৰীমতী বনোৱা মেলাত লাভ অকণমান আছে ভাল বনাই দেই দেখিছো অথনি মই এইফালে আপোনাৰ চাপৰি কিবা আচাৰ বটল কেইটামান ৰ'দত দি আছে নেকি চাপৰি কাপোৰ মেলিছে হ'বলা নহয় চাপৰি নহয় আমাৰ এওঁ চাপৰে হয় নেকি কিন্তু হ'লেও বৰ মৰম লগা দেই আপোনাৰ শ্ৰীমতী মৰম লাগিছে নহয় মানে মই আমাৰ এওঁ কৈছো বোলো খাটনিয়াই বৰ ভাল মানুহ পালে দেই বৰ মৰম লগা তাকে মানে ভাবিছো এওঁক ইয়ালৈ চিফ্ট কৰা ইয়াৰ পৰা মই তেওঁৰ জেগালৈ গুচি যাওঁ নেকি সেইটো কিন্তু কৰিব পাৰে দেই পাৰি ন ভাল হ'ব কাৰণ তিনিগৰাকী হ'ব এই কথা দুই এটা আলোচনা কৰিব পাৰিব লগতে আপুনিও আছে ভাল পাব হয়নে পঠিয়াই দিম দিয়ক নহয় হেৰি নহয় কথা ক'লে বেয়াই হয় হ'লা কিয় পাটৰ মেখেলা দুখন ধুই থৈছিলো আপুনি ইস্ত্ৰিটো কৰি দিবচোন পিন্ধি ল গাতে ইস্ত্ৰি মাৰি দিম মই তাৰ মেখেলা ইস্ত্ৰি কৰি দিব লাগে কি হ'বনো ইস্ত্ৰি কৰি দিলে বাৰে ভাল পৰা কথা কৈ নাথাকিবি এনেই মাথা গৰম হৈ আছে ঘৰৰ ভিতৰত মাইকী মেখেলা পিন্ধিবলৈ ভাল ইস্ত্ৰি কৰিবলৈহে বেয়া কেতিয়া মই মেখেলা পিন্ধা সেয়া গাঁৱৰ কথা বেলেগ চিটিৰ নেবাৰে যদি এইটো কথা গম পাই নহয় মণি ঠেঙৰ আৰু এপাত খহাই দিম কিন্তু সৌখে এনে একেবাৰে হেৰি যোৱাটো দেখা নাই দুখ কৰি দিব ঘৰ বিচাৰিছে একে লেতেৰা কাপোৰখন বিচাৰি নাপাইছো এতিয়া ক'ত লেতেৰা কাপোৰ বিচাৰিছো ক'ত চাফা কৰিছো লেতেৰা ভিতৰত এইখনহে লেতেৰা দেখিছো চুলিয়ে পোৱা চাপ দি ধুই ধুনীয়াকৈ পানী দি ধুই এনেকুৱা চাফা কৰিছো মাংস দাম মই উলিয়াই দিছো কি কৰে বাবু এইখন লেতেৰা পাইছো একদম ধুনীয়াকৈ চাপ দি ধুই চাফা কৰি দিছো আগত এয়া কাপোৰ বোলে এনেকে ধুই আৰু কেনেকৈ ইয়াত তই ৰ'দত দি পেলাই কোবাই দিলেই হ'ল পানী নিদিয়ে নহয় নিদিয়ে টেঙা গমেই নাপাওঁ এহেঁতৰ এইফালে নিয়মবিলাক বেলেগ আছে আমাৰ আপুনিতো চাপ দি পানী দিয়ে ধুইছে এইফালে আকৌ ৰ'দত লৈ পেলাই কিয় কোবাইছে বাইগনী দেউতানী কলৈ যোৱা এই মণি বছৰলৈ আহিছিলো কুৰ্তা এটা ঠিক কৰাব আছিলে মানুহজনীৰ কামবিলাক বৰ ভাল ময়ো ভাবিছিলো চাদৰ এখন দহি গুঠিবলৈ দিম বুলি মণিব আছেনে আছে যোৱা ঠিক আছে মোৰ আছে দিয়ক আহিছো
এই যে মণিব বুলি ক'লে মানুহগৰাকী মোৰ মিছেছহে কামে বনে ছোৱালী আনি নেকি তাই গৈছিলো উভতি গুচি আহিলো উভতি কিয় গুচি আহিলে কথা এটা মনত পৰিলে সেইকাৰণে আকৌ ওচৰ পালো হিনছে মিলি হেৰ শুভ কাম এটা যা কথা এটা মনত পৰা বাৰে বাৰে কেলে উভতি গুচি আহ তেনেকা গৈছিলো আধাতে উভতি গুচি আহিল সেইটোৱে সুধিছো কেলে উভতি গুচি আহিলি ছোৱালীজনী ঘৰলে মোৰ ঘৰৰ পৰা ৰাস্তাৰ মাজত মুঠতে 6টামান পুলিচ চেক পইণ্ট গৈছিলো এটা এটা চেক পইণ্ট পাৰ হলে চাইনা গেট পাৰ হৈ নালাগে আৰু সেইকাৰণে প্ৰগ্ৰেমটো সন্ধিয়ালৈ থৈ দিছো সন্ধিয়ালৈ তই সন্ধিয়ালৈ ছোৱালীজনী আনি একে কাম ভাগ কৰি আজৰি হৈ যাবি তাকে ক'বলৈ আহিছো মই কিন্তু বিয়া পাতিম ঠিকেই ৰিক্সটো হ'লে তোৰ বিয়া পাতিব ৰিক্সটো মোক বাৰে বাৰে কিয় দিব গৈছে লাষ্টত গৈ ছোৱালীজনী মহে ৰাখিবগে লাগিব নেকি জানো এহেঁতৰ ইয়াত এসোপা কি নিয়ম কৰিছে আমাৰ তাততো কাপোৰ চাপ ধুই দিছে তাৰপাছত ৰ'দত দিছে ইয়াত পানী দি নুধুইছে কোবাই কোবাই ৰ'দত দিবলৈ দিছে এইখন কি নিয়ম কৰিছে এই যি হৈছে হৈছে চাফা হ'লে হৈছে নহ'লে নহৈছে কি কৰিছে পাগল এই সৰু ল'ৰাটোৱে ছোৱালীজনীয়ে কাপোৰকেইটা লেতেৰা হৈছে তাকে বোলো ৰ'দত দি কোবাই দিছে